গুড মৰ্ণিং ৰাইজ। এই ৰাতিপুৱা চাহ খাব লৈছোঁ ধুনীয়াকৈ। ৱেল্ডিঙৰ কাম অলপ আছে, তাকো কওঁ আপোনালোকে চাব কেনেকৈ কি কৰি থাকোঁ ব'লক। সেয়া চাহ দেখিছে নহয়, এইটো কিবা পকা মিঠৈ চাহ, এনেকৈ লাল চাহ। এয়া জাতিলাও আলু ব্ৰইলাৰ মাংস ধুনীয়াকৈ বনাই থকা আছে। ইয়াত অলপ জালুক দিয়া হ'ব, জালুক দি মছলা কিবাকিবি অলপ দি পিনি ধুনীয়াকৈ আজি খোৱা হ'ব। লগতে এয়া মাংস একদম ধুনীয়াকৈ বগাই আছে। এতিয়া লাহেকৈ পানী অলপ দি দিয়া হ'ব। ইয়াত পানী অলপ দি দিছে। এতিয়া লাহেকৈ উতলাই ৰাতিপুৱা হৈ যাব। এয়া কালি ৰাতি বনোৱা মাংস অকণমান আছিলে, তাতে দি দিছে আৰু কালি ৰাতি অলপ বনাই থোৱা আছিলে। তাৰপৰা এয়া জালুকখিনি ধুনীয়াকৈ দি দিছে ইয়াত। তাৰপৰা বনাই হ'লে মানে দেখুৱাম বাৰু কেনেকুৱা লাগে। এয়া জালুক দিয়া মাংস চব্জি হৈ গ'ল। এয়া জলকীয়া নিমখ আৰু পিঁয়াজ, ইয়াৰ লগতে ভাত। কালি দোকানৰ মাল আহিলে অলপ। এয়া আমাৰ 1 নং জামুগুৰি ৰাস্তা, বৰ ধুনীয়া ৰাস্তা। থেকেচত টিলিঙা এনেই বজি যায়। এতিয়া কাৰেণ্টটো লগাই হ'ল, এতিয়া ঠিক কৰি হৈ গ'ল। এতিয়া ফেচ লগাই মেলি ক্লিয়াৰ। এতিয়া ব'লক দোকানত কাম কৰোঁগৈ। বতৰ আৰু কাৰেণ্টৰ অসুবিধাৰ বাবে গিলিখিনি বনাব পৰা নহ'ল আজি। বেয়া চেয়া নাপাব, দেখুৱাব নোৱাৰিলোঁ একো। নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক এটা দি দিব। বাই বাই আজিলৈ।